তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল বিশাল ব্লগছ। আৰু আজি হৈছে দেৱালী, সকলোকে দেৱালীৰ শুভেচ্ছা জনালোঁ। আৰু দেৱালীৰ শুভেচ্ছা জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু এতিয়া আমি কল কাটিব যাওঁ, কলগছ কলপুলি ৰুব লাগিব, তাৰ বাবে কলপুলি কাটিব যাওঁ। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ কলপুলি চলপুলি পুতি ৰেডি একদম। এতিয়া বৰষুণটো কমলেও আৰু ছাতি দিব লাগে। আৰু সেইফালে চাওক একদম মালা পুৰা মালা লগাই দিছে ইয়াতে। আমাৰ মালা নাই গেল গাইছ। এতিয়া মই চকত যাব ওলাইছোঁ আৰু চকৰ পৰা আহি দেখি আছোঁ কেনেবা হয়। বতৰটোতো বেয়া, একদম বৰষুণ দি আছে। কি হ'ব চাই লওঁ বাৰু গাইছ। চাক বোমা উলিয়াই লৈছোঁ আৰু মোৰ এই চাক এই পাত্তা খুলি মোৰ হাতত তেল লাগ গোটাই বাখাৰ খাক। এতিয়া ক'ত মোৰ আমাৰ বুলাই গাইছ ফুলজাৰি কালাৰ চাক না চলি গেল। হা গাইছ জলচি থাক চাক গাইছ। মজা 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 নুমে গেল গাইছ। চাব পাৰে বোমা গাইছ এইটো যাব লাগে, কিন্তু এইটো সন্তাও নাযায়। এইটো যাব লাগে। এইটো মানে চিৰিচিৰিয়া মাংস না দেখো এইটো নহয় পাৱাৰী। এই গাত পতিত মই মাৰিম দেখাইছে এইটো এইটো গাইছ যাব গাইছ গেছি গাইছ তামান আৱাজ হি হ হিঙি চাক চাক ইমান কিন্তু তাই গেছি। শট বম চকত কমাই লাগে। পাপেৰে দোকানৰ সন্মুখতে না পাপেৰে লৈ গৈছে কিজানি। মানে গেলি চাকি তাকি মানুহ নুমেছিয়ে বেছিকৈ দিয়াও নাই। 4-5 এনেকৈ দিছে বৰষুণ বতাৰ কাৰণে। আৰু গাড়ী আহিছে ৰবক আৰু গাইছ কালিতো আমাৰ চাকি তাকি দিয়া নহ'ল বৰষুণৰ কাৰণে, অলপমান দি থৈ দিলোঁ। আৰু আজি ভালকৈ দিছোঁ, চবেই দিছে আজি। সেইফালে নুমলে আধা আধি চাক। সেইফালৰ পৰা মই ঘূৰি আহিলোঁ, বোমা মাৰিছিলোঁ ইয়াতে। তাৰপৰা আৰু আমিও দিছোঁ, ইয়াতে বোমা মাৰিব দিছোঁ। হেপী দিৱালী আৰু হ'লে চবেই দিছে। এতিয়া বিশাল শৰ্মা মাৰিব লাগিছে পাত্তা হিচাপে। গাইজ এইটো 50 টকা লৈছে, এটা টকা মাৰিব পৰা বস্তু নহয়। আৰু এবাৰ জ্বলোৱা আৰু এবাৰ মাৰা সেইফালে মাৰিলে কথা ই কিবা কৰে পাত্তা নাই আৰু। যাব গাইছ টাৱান আৱাজ বিশাল গাইজ সেই কৰি ল'ব চকৰি জ্বলাব। এটা পল্লক হাই মাৰ দি এবাৰ হাই কৰি দি ফাটেও গাইছ কেতিয়াবা। মুখটো দেখ ব্লক ৰাস্তাৰ কাৰণে ভাল নহ'ল। এইটো দে তাতটো আৰু এইটো হাইড্ৰ' বনছি চাক গাইছ। হাইড্ৰ' নহয় দেচোন, এইটো জ্বালা বোমাৰ পাৱাৰফুল বনবোৰ। ঠিক এনেকৈ দি
থচোন নাংগে তো আইতিছুন ধৰ এংকে দি থিয়া কৰি না ঠিয়া কত দিবে নাংগে গেল গাড়ি এংকে দিবলৈ গাইছ কিবা হাতে দেখোন আমি চিতামান পিপৰি উঠছি ক'ৰ পাইবা উঠছি আৰু তুই চাক ঠিক কুটি এইটো এংকে নাচব পাকটো বেছি হৈছে গেল চাকৰি কলত মাৰিম আৰু ফুলজাৰি জ্বলাই আনছি দিয়া ঘাটি দিয়া আৰু গাইছ এইটো চাক কেনে হৈ চাওঁ দেখ বঢ়িয়া বড়ে বড়ে একদম চাক কিমান ওপৰ গৈছে কি স্পীড হাই পাৱাৰ স্পীড এইটো তুমি কোন বুলি হচ্ছা খাও আৰু চকৰি জ্বলাব এতিয়া স্পীড দে কেউ বড় দিছ ছাও Hey, du guys, du. হাই তিন চার লগাই এটা চকৰিৰ ওপৰত এটা চকৰি দিছি এটা জ্বলোৱা চকৰি এটা নজ্বলোৱা ওপৰতো জ্বলাই আছে চাক কেন কিয় গাইটো কিবা হয় tak Side রে বে ফাটি গল হেবাগে দিল ও গেছো একদম বঢ়িয়া আৱাজ অন করছো হে গাইস দেখছি আৰু এইটো লাষ্ট বোমা এইটো মাৰি ঘৰত যাওঁ চবেই ঘৰত যাব ময়ো যাম এই সানি হাইড্রো লগেছি তাতে গাইস এফালে বাইক আছে সেইকাৰণে এফালে নামৰো আমিও অলপমান উঠিতে মোবাইলটো তো গাইস একটু হাই গাইস একটু গাইস বিশাল দাদা হেবাগে মারা লাগে সাংঘাতিক আৱাজ গাইছে এইটো আৰু আজিলৈ এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ বাই বাই আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰি দিব তো আজিলৈ বাই বাই জয় অসম আৰু চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব একটু কৰি নাচ দিব গাই একটু মারিম গাইস আৰু কি বোলে এইটো মাৰ হাই গাইস এইটো দুই বেট ঠগাইছি গাইছি মোক এইটো বা কি কৰে এইটো ফচকা গাইছ পার্টি কইছে নাই জ্বালাব মোক এতিয়া পানী পৰছি অলপ পানী পৰাই নজ্বলিলে মোৰো সেনে হৈছে সা মুকো দেখো আৰু টেপ থকা হৈ আছিল সেইকাৰণে নজ্বলিলে তাৰ কাৰণে বেয়া নাপাব আৰু আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ আজিলৈ বাই বাই জয় অসম গাইছ